দোস্ত নিৰ্বাচন আহি আছে আৰু ইয়াতে আহি অলপ কিছু কথা এটা শ্বেয়াৰ কৰিবলৈ মন গ'ল। আজিৰ পৰা 7 বছৰ আগতে মানে ইয়াতে দেখা পাইছিলোঁ যে এই নদীৰ পাৰতে যেতিয়া বানপানী হৈছিল, মানে নদীৰ পানী বাঢ়ি গৈছিল, ভূটানৰ পানী বাঢ়িছিল তেতিয়া 2টা ৰাতিৰ ভিতৰতে প্ৰায় 500 বিঘা মাটি নদী লৈ গ'লে। মানে ৰাতিৰ ভিতৰতে চব ঘৰ বাৰী যি আছে একদম চব বিল্ডিং হওক, ঘৰ কওক, পকী ঘৰ কওক, টিনৰ ঘৰ একো ৰখা নাই, চব লৈ গৈছে। আৰু যিয়ে যিমান পাৰছে মানে কান্ধত লৈ কিনে সেই ৰাস্তা সেইফালে সেই তাতে মানে ৰাস্তা আছে, সেই ৰাস্তাৰ দুয়োকাষে 2টা খুটা গাড়ী সন্মুখত 2টা বাট হৈ 6 মাহমান থাকছে। আৰু তেতিয়া কোনেও অহা নাছিল। কিন্তু আৰু এতিয়া নিৰ্বাচন আহি আছে, তেতিয়া হেলিকপ্টাৰ লৈ AGPৰ মুখপাত্ৰ ইয়াতে হেলিকপ্টাৰ লৈ ইয়াতে আহিব পাৰে। জানি ইয়াতে AGPৰ মানে অলপ চাহিদা বেছি আছে। কিন্তু যেতিয়া 500 বিঘাৰ মানুহবিলাক চব যে উঠাই দিলে, কোনেও নাছিল তেতিয়া কোনো মন্ত্ৰী নাছিল, তেতিয়া কোনো নেতা নাছিল, কোনো এটা হেল্পো পোৱা নাছিল, একো নাছিল। কিন্তু যেতিয়া নিৰ্বাচন আহিল তেতিয়া দেখা পালোঁ মানে ইয়াতেই হেলিকপ্টাৰ লৈ আহে কংগ্ৰেছৰ মানুহবিলাকে ডাঙৰ লাখ টকা খৰচ কৰে মিটিঙত। কিন্তু এইবিলাক মানুহৰ ভোটৰ কাৰণে এই ঘৰবিলাক দেখা পাইছেনে, এইবিলাক মানুহৰ ভোটৰ কাৰণে ইমান খৰচ কৰে। কিন্তু যেতিয়া মানে দৰকাৰ আছিল, যেতিয়া আহিব লাগিছিল, তেতিয়া কোনো মন্ত্ৰী নাছিল, তেতিয়া কোনো নাছিল। আৰু এতিয়া শুনা পাইছোঁ ইয়াক উচ্ছেদ কৰি দিব, এই যিবিলাক দুখীয়া ঘৰৰ মানুহ আছে, এই যে দেখা পাই আছে এইবিলাক ঘৰৰ মানুহক মানে এইবিলাক বোলে উচ্ছেদ কৰি দিব। আৰু কিহৰ কাৰণে এইবিলাক মানে বেয়া দখল কৰিছে, কিবা কৰিছে। কিন্তু কিয় কৰিছে, কিহৰ কাৰণে কৰিছে দেখা পালোঁ। মানে ইমান বছৰ আজিৰ পৰা প্ৰায় 50, 60, 70, 80 বছৰ আগতে অসমীয়া মিডিয়ামৰ স্কুল ইয়াতে খুলিছে। তো হয়তো স্কুলৰ অলপ ইফালৰ পৰা ইফাল লৈছে, ইফালৰ পৰা ইফাল লৈছে, কাৰণ নদী ভাঙি দি থাকে বছৰে। মই আছোঁ এতিয়া নদীৰ ওচৰত আৰু ইয়াতে বস্তু চালোঁ। আৰু ইফালে এইটো চাওঁ অসমীয়া মিডিয়ামৰ স্কুল, আৰু এইটো মই দেখালোঁ 1978 চনত স্থাপিত হৈছে। তো ইয়াতে এটা কথা কি, ইয়াৰ মেক্সিমাম মানুহবিলাক মানে দুখীয়া। এই ঘৰবিলাক চব মানে চূণ আৰু টিনৰ ঘৰ। আৰু এতিয়া খবৰ পালোঁ যে কিছুদিন আগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে চৰতে বোলে উচ্ছেদ হ'ব। আৰু অসমৰ ভিতৰত দ্বিতীয় চৰ হ'ল এই বেকীৰ চৰ। অসমৰ ভিতৰত মানে মেইনলি ব্ৰহ্মপুত্ৰ চৰ আছে, দ্বিতীয়তে এই বেকী নদীৰ চৰ আটাইতকৈ ডাঙৰ চৰ। এই নদীয়ে মানুহবিলাকক চব উঠাই দিছে। এই নদীয়ে মানুহৰ পাৰ ভাঙি দিছে। আৰু এই পাৰত যিবিলাক ঘৰ আছে চব ঘৰ বাৰী মাত্ৰ 2-3 দিনৰ পানীয়ে ঘৰ বাৰী একদম ভাঙি দিছে। আৰু তাৰ কাৰণে একদম চব মানুহখিনিয়ে যাই কিনে ৰাস্তাত থাকিব লগা হৈছে। আৰু আগতে চব দেখা পাইছোঁ যে মানুহবিলাক মানে কেনেকৈ ঘৰ মানে মাটি নাই, পাব ক'ত, সকলোতে পানী। এটা কথা কি, মানে যেতিয়া দৰকাৰ হয় তেতিয়া কোনো নেতা নোলায়, কেতিয়া ৰাজনীতিবিদ নোলায়। কিন্তু যেতিয়া ভোটৰ সময়ত আহে তেতিয়া সকলোৱে মানে দেখা পায়। এটা কথা মানে কি, হয়তো কংগ্ৰেছে চৰকাৰ নাই বা BJP হয়তো মুছলমানক পচন্দ নকৰে। কিন্তু এই যিবিলাক মানুহ দেখা পাইছে এওঁলোক বেছিভাগেই ADF বা AGP বা ADFক পচন্দ কৰে। কিন্তু যেতিয়া মানে এওঁলোক বিপদত পৰিছিল, যেতিয়া এওঁলোকৰ ঘৰ বাৰী চব ভাঙি লৈ গ'ল, কোনো এটা মন্ত্ৰীক হওক, এটা নেতাক হওক, এটা পৰ্যন্ত কোনো খবৰ লোৱা নাই। তেতিয়া মানুহ এটা মানে দেখা পাইছোঁ, তেতিয়া কিছুমান ইউটিউবাৰ বা কণ্টেণ্ট ক্ৰিয়েটাৰৰ কিছু যদি হেল্প কৰে তেতিয়াহে, বাকী কোনো। এতিয়া নিৰ্বাচন আহি আছে, কাক ভোট দিব কওকচোন? ADFে কওক, কংগ্ৰেছে কওক, BJP কওক, বিপদৰ সময়ত কোনো নাহে। কিন্তু আৰু যেতিয়া ভোটৰ ৰাজনীতি আহি সকলোৱে আহি যায়, কিছুমানে মিয়া কৰি উচ্ছেদ কৰি দিয়ে, কিছুমানে আকৌ মানুহ অসমীয়া বুলি আকৌ সাৱটি লয়। মানে হ'ব কি হ'ব? এইবিলাকনো আজি শতাব্দীৰ পৰা শতাব্দী এই নদীৰ পাৰত আহি আছে, নদীৰ পাৰত থাকি আছে। মই এতিয়া আছোঁ অসমৰ দ্বিতীয় বৃহত্তম চৰ, মানে ব্ৰহ্মপুত্ৰ চৰ সকলোৱে গম পায়, আটাইতকৈ বেছি মানে বিশাল চৰ। আৰু তাৰপিছত অসমৰ দ্বিতীয় বৃহৎ চৰ হ'ল বেকী নদীৰ চৰ। আৰু মই যেতিয়া ইয়াতে আছোঁ, আৰু কিছু বছৰ আগতে মানে এই চৰৰ কাহিনী দেখিছোঁ। আৰু এই চৰতে বেছি ভাঙে দিয়ে মানুহৰ ঘৰ বাৰী, মানে কিয়ে ভাঙে, পানীয়ে ভাঙে। যেতিয়া বাৰিষা কাল আহে, নদীয়ে ৰাতিৰ ভিতৰতে প্ৰায় 100 বিঘা, 50 বিঘা, 500 বিঘা কৰি মাটি ভাঙি দিয়ে। আৰু যি ঘৰ থাকে, যি বিল্ডিং থাকে চব লৈ যায়।